গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে আৰু মই ছাগলী মাংস বনালোঁ আৰু গৈ পেলাইও নিজে আনিছোঁগৈ কাৰণ আজি আমাৰ ঘৰত মানুহ নাই মা আৰু মই এইটো মাংস খাই বহুত বেছি ভাল পাওঁ চবতকৈ প্ৰিয় মোৰ ছাগলী মাংস কোনোবাই যি মোক ঘৰত ভাত খাবলৈ মাতে ছাগলী মাংস দি খুৱাব ভাত আৰু মই ফাৰ্ষ্টতে দুটামান গোটা জিৰা দি ল'লোঁ আৰু একো স্পেচিয়েল ৰেচিপি নহয় মই এনেই বনাইছোঁ ঘৰত যেনেকৈ সাধাৰণকৈ চবেই বনায় আৰু স্পেচিয়েলকৈ বনাবলৈ একো যোগাৰো মই আনি লোৱা নাই বাৰু আৰু দুটামান ইলাইচি দি দিলোঁ আপোনালোকে লং দালচেনি দিব পাৰে আৰু ইয়াত নহৰু আদা আৰু জলকীয়া থেতালি পেলাই দিছোঁ পেষ্ট বনোৱা নাই মিক্সিত আৰু পিঁয়াজখিনিও তেনেকৈ দি দিছোঁ আৰু মই এইখিনি অলপ সময় ভাজিম বাৰু কিন্তু তাৰ আগতে মই ইয়াত আলু দি দিছোঁ এইখিনি মানে ভাজ খোৱালৈকে আলুখিনিও অকণমান ফ্ৰাই হৈ যাব কাৰণ মই আলু এক্সট্ৰাকৈ ফ্ৰাই কৰা নাই ইয়াত এনে দিলেও ভাল লাগে আলু তেও মই অকণমান তেলত দি দিছোঁ আৰু এইখিনি অলপমান ফ্ৰাই হোৱাৰ পিছত মই ইয়াত জিৰা মছলা 1 চামুচ গৰম মছলা 1 চামুচ আৰু মিট মছলা 1.5 চামুচ দি লৈছোঁ আৰু মাংসটো বেছি কম অনুসৰি আপোনালোকে মছলাটো সিমানটোৱে দিব মোৰ ইয়াত কম মাংস সেইকাৰণে মই কমকৈ দিছোঁ আৰু হালধি নিমখটো নিজৰ অনুসৰি দিব নিজে যিমানটো খায় আৰু মই অলপমান চেনি দি দিছোঁ মই মিঠা হ'লেও ভাল পাওঁ আৰু কালাৰটো ধুনীয়া আহে চেনি দিলে কিন্তু কিছুমানে ভাল নাপায় তেওঁলোকে নিদিলেও হয় আৰু মই বিলাহী কাটি থৈছিলোঁ বিলাহী দুটাও ইয়াত দি দিছোঁ আৰু এইখিনি অলপমান ফ্ৰাই হ'বলৈ দিম আৰু ঢাকনা মাৰি থৈ দিম কাৰণ ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব বস্তুখিনি আৰু মই ধনিয়া মছলা দিবলৈ পাহৰিছিলোঁ সেইকাৰণে মাজতে দি দিছোঁ আৰু মই ইয়াত এতিয়া মাংসখিনি দি দিম আৰু মোৰ চব বস্তুৰে জোখ অকণ কাৰণ মোৰ মাংসও অকণমান বনাইছোঁ আৰু আমাৰ মায়ে এপিচ মাংস খাব আৰু অকণমান জোল খাব কাৰণ ভাল পায় কিন্তু খাব নোৱাৰে কিছুমান কাৰণত আৰু আনিছোঁ মানে ককো আৰু মোলেহে ককোখিনি বাৰু এক্সট্ৰা কৰি থৈছোঁ ককোৱে খাব নোৱাৰে আৰু এইখিনি ভালদৰে অলপমান ভাজ খাবলৈ দিম তাৰ পাছতহে পানী দিম আৰু এয়া ধুনীয়াকৈ ভাজ খাই গ'ল ইমান সময় হোৱাহেঁতেন ব্ৰইলাৰ মাংস হৈ গ'লহেঁতেন কিন্তু মাটন সিজোতে বহুত সময় লাগে আৰু মই এতিয়ালৈকে পানী দিয়া নাই সেইকাৰণে মই একেবাৰতে এসোপা পানী দি দিছোঁ আৰু এইখিনি পানীখিনি নাইকিয়া হৈ গ'লে মোৰ মাংস ৰেডি হৈ যাব কিন্তু তাৰ আগতে মই আলুখিনি উলিয়াই আলুখিনি আকৌ ইয়াত ভাঙি দিছোঁ কাৰণ তেতিয়া গ্ৰেভিটো ভাল হয় এয়া মোৰ মাংস বনাই পেলাই হৈ গ'ল আৰু মই আগতে কৈছোঁ যে একো স্পেচিয়েল ৰেচিপি নহয় এনেই মই সাধাৰণকৈ বনাইছোঁ কাৰণে আপোনালোকক দেখালোঁ আৰু এতিয়া আমি খাওঁ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই গুড নাইট